ধুমেৰঘাট আৰক্ষীয়ে ৰবিবাৰে দিনৰ 12 বজাৰ পৰাই ধাৰাই, হাৰুৱাফুটা আৰু আন্দুৰবেৰ গাঁৱত অবৈধ ভাং খেতিৰ বিৰুদ্ধে অভিযান চলায়। কাটি তহিলং কৰে প্ৰায় 1,500 ভাং গছ। গোৱালপাৰা জিলাৰ ধুমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কংকনজ্যোতি গোহাঁইৰ নেতৃত্বত আৰক্ষীৰ এক দলে ধাৰাই আৰু হাৰুৱাফুটা গাঁৱত কেইবাটাও গৃহৰ চোতালৰ পৰা প্ৰায় শতাধিক গছ কাটি তহিলং কৰে। আনফালে আন্দুৰবেৰ গাঁৱত অভিযান চলাই প্ৰায় প্ৰতিটো গৃহৰ চোতালৰ পৰা 1,000তকৈও অধিক ভাং গছ কাটি তহিলং কৰে। লগতে এনেধৰণৰ অবৈধ তথা অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে ধুমেৰঘাট আৰক্ষীয়ে অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে। আৰু আৰক্ষীয়ে উক্ত গাঁৱৰ ৰাজ্যক সজাগ কৰি দিয়ে যাতে এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকে। আপুনি চাই আছে দ্য ৰয়েল নিউজ।